বন্ধুসকল একদম ফাইনেল প্ৰডাক্ট আৰু দেই কেনেকুৱা বঢ়িয়া কালাৰ উঠি দেখিছেনে এইফালে নদৰা নকইনা কেনেকুৱা দেখা না পিছটো কেনেকুৱা মজা অকণমান টেষ্ট কৰি পেলাই কৈ আছোঁ দেই চিকেনটো একদম আল্টিমেট হৈছে একদম হোটেলৰ নিচিনা হৈছে দেই তাৰ কাৰণে বঢ়িয়া হেল্ল' বন্ধুসকল কি খবৰ বহুত দিনৰ মূৰত আজি আকৌ এটা ভিডিঅ' বনাবলৈ আহিছোঁ মানে কিচেনত আজি বহুত দিনৰ মূৰত সোমাইছোঁ দেখিছেনে বহুত দিন খানা ব্লগ বনোৱা আছিল কিন্তু আজি মানে বনাবলৈ আহিছোঁ খানা কেলে গম পাইছেনে ঘৰত আহি আছে আজি নতুন আলহী নকইনা আৰু নদৰা আহিছে চিকেনৰ এটা ৰেচিপি বনাম চিকেন মছলা এটা বনাম মই মোৰ নিজৰ ষ্টাইলত বনাম চাই ভাল পাই লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আপুনি নতুনকৈ চেনেলটো চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্ৰথমে এটা কাম কৰিছোঁ চিকেনৰ লগত আলু দিব লাগিব তো আলুটো অলপমান ফ্ৰাই কৰি লওঁ প্ৰথমে একদম অপশ্যনেল হয় এইটো চিকেন কাৰীটো আলু দিলেও হয় নিদিলেও হয় আজি মই মানে আলুটো খাই ভাল পোৱা কাৰণে আলু দি আছোঁ কেৰাহীত তেল দি লৈছোঁ আলু ফ্ৰাই কৰিবৰ কাৰণে তেল পুৰা গৰম হৈ গ'ল এতিয়া প্ৰথমে ইয়াতে আলুকেইডোখৰ একদম বঢ়িয়াকৈ ফ্ৰাই কৰি লওঁ দেই আমাৰ আলুখিনি ফ্ৰাই কৰি হৈ গ'ল এতিয়া আমি চিকেনটো মেৰিনেট কৰি ল'ম চিকেনখিনি লৈ লৈছোঁ এতিয়া ইয়াতে দিম দৈ 100 গ্ৰামমান দৈ দি দিছোঁ আৰু ইয়াতে দিম অকণমান আদা নহৰু পেষ্ট আৰু দিম সোৱাদ অনুযায়ী নিমখ আৰু ইয়াতে দিম কাশ্মীৰী লাল 2 চামুচ কাশ্মীৰী লাল দি দিছোঁ বঢ়িয়াকৈ দিম মিক্স কৰি মেৰিনেট হ'বলৈ এৰি দিম 1 ঘণ্টা সময় কম থাকিলে আধা ঘণ্টা কৰিলে হ'ব মই এতিয়া সময় আছিলে যে মই 1 ঘণ্টা মেৰিনেট কৰিবলৈ এৰি দিম চিকেন মছলা বনাবৰ কাৰণে যিকেইটা বস্তু লাগিব সেইকেইটা মই প্ৰথমে ৰেডি কৰি ল'লোঁ 3টা পিঁয়াজ কাটি লৈছোঁ 2টা বিলাহী কাটি লৈছোঁ অলপমান আদা নহৰু খুন্দি লৈছোঁ 3টামান ইলাচি লৈছোঁ অকণমান লং লৈছোঁ 3-4টা লং আছে অলপমান ধনিয়া আৰু অলপমান জিৰা এডোখৰ ডালচেনি এটা জলকীয়া লৈছোঁ বেছিকৈ জলকীয়া খালে আপোনালোকে বেছিকৈ ল'ব পাৰে আৰু অলপমান লৈছোঁ জালুক এইকেইটা বেছিক বস্তু এইকেইটা আৰু লগতে লৈছোঁ অলপমান মগজ আৰু কাজু এইখিনিও লগতে লৈ লৈছোঁ মানে টেষ্টটো বিৰাট ধুনীয়া কৰে কাৰীটো তো একদম বঢ়িয়াকৈ বস্তুখিনি ৰেডি কৰি লৈছোঁ আৰু এতিয়া কেৰাহী আকৌ গৰম কৰি দিলোঁ তো কেৰাহীত তেল দিছোঁ বন্ধুসকল তেল গৰম হৈ গ'ল আৰু এতিয়া এই গোটেই বস্তুখিনি বেলেগকৈ কৰি থাকিব নালাগে একদম ইজি ষ্টাইলত বনাইছোঁ এতিয়া গোটেই বস্তুখিনি কি কৰিম গম পাই নাই গোটেই বস্তুখিনি আমি এতিয়া কেৰাহীত এটা কৰি নাথাকোঁ আৰু গোটেইখিনি কেৰাহীত দি দিছোঁ দেখিছেনে বিৰাটে ইজি আৰু একদম চিম্পুল ৱেত বনাম আপোনালোকৰ কাৰণে বঢ়িয়াকৈ মিক্স কৰিম এতিয়া দেখিছেনে এইখিনি আমি ভালকৈ ভাজি ল'ম ভালকৈ ভাজি লৈ পেলাই এইখিনি আকৌ মিক্সিত দি একদম বঢ়িয়া এটা পেষ্ট বনাম আৰু এই কাজু আৰু মগজখিনি আছিলে যে এইখিনিও ইয়াত দি দিম বিৰাটে চিম্পুল ৰেচিপি কিন্তু বিৰাটেই টেষ্টি ৰেচিপি হয় এইটো তো এইখিনি 5 মিনিটমান ভালকৈ ভাজি ল'লোঁ এতিয়া ইয়াতে দিম 1 চামুচ জিৰা 1 চামুচ ৰেড চিলি 1 চামুচ ধনিয়া 1 চামুচ হালধি গোটেই বস্তুখিনি বঢ়িয়াকৈ মিক্স কৰিম এতিয়া দেখিছেনে তো আমাৰ এইখিনি ৰেডি হৈ গ'ল এতিয়া এইখিনি ঠাণ্ডা হ'বলৈ দিম আৰু তাৰপিছত ইয়াক মিক্সিত এটা বঢ়িয়াকৈ পেষ্ট বনাই ল'ম আমাৰ পেষ্ট ৰেডি হৈ গ'ল দেখিছেনে মছলাখিনি একদম বঢ়িয়াকৈ একদম পেষ্ট বনাই ল'লোঁ মিক্সিত চ' বন্ধুসকল মছলা ৰেডি কৰা কেৰাহীখনতে অলপমান তেল দি দিছোঁ এতিয়া আকৌ আৰু তেল গৰম হোৱাৰ লগে লগে ইয়াতে আমি দি দিম আমাৰ যিটো চিকেন মেৰিনেট কৰি দিছোঁ গোটেই চিকেনখিনি আমি ইয়াতে দি দিম চিকেনখিনি এতিয়া বঢ়িয়াকৈ 5-10 মিনিটমান বঢ়িয়াকৈ চিকেনখিনি ফ্ৰাই কৰি ল'ম তো বন্ধুসকল চিকেনখিনি আমাৰ একদম 10 মিনিটমান পূৰা ধুনীয়াকৈ এটা সিজাই ল'লোঁ তো ইয়াৰ পানী চিকেনৰ পৰা পূৰা পানী ওলাবলৈ আৰম্ভ কৰি দিছে বহুতখিনি পানী শুকাই গ'ল অলপ পানী এতিয়াও আছে তো আমি এনেকৈ 10 মিনিট ভজাৰ পিছত কালাৰটো চেঞ্জ হৈ দেখিছোঁ খুব ধুনীয়া কালাৰ ওলাবলৈ আৰম্ভ কৰি দিছে এতিয়া আমাৰ যিখিনি মছলা বনাই থোৱা আছে সেইখিনি পেষ্টখিনি যে বনাই থোৱা আছে সেই পেষ্টখিনি ইয়াতে দি দিম এতিয়া মছলাখিনি দি এতিয়া বঢ়িয়াকৈ মিক্স কৰি এনেকুৱা ধুনীয়া কালাৰ ওলাইছে দেখিছেনে আৰু গ্ৰেভিটো লগালগ এতিয়া ডাঠ হৈ গ'ল ইয়াত গোটেই বস্তুখিনি দি দিলোঁ যে মগজ কাজু পিঁয়াজ বিলাহী গোটেই পেষ্টটো বনাই থোৱা আছিলে পেষ্টটো দি দিয়াৰ পিছত এতিয়া গ্ৰেভিটো কি ধুনীয়া ডাঠ হৈ গ'ল দেখিছেনে মানে এনেকুৱা পোলাও চোলাওৰ লগত এনেকুৱা অকণমান ৰিচ গ্ৰেভিবোৰ খাই ভাল লাগে যিহেতু পোলাও বনিব তাৰ লগত এইটো বিৰাট মজা হ'ব খাবলৈ আলুখিনি ইয়াত দি দিম ফ্ৰাই কৰি থোৱা আলুখিনি দি দিছোঁ আলুটো অপশ্যনেল হয় কোনোবাই যদি বেয়া পায় আলুটো নিদিব আৰু ঢাকন বন্ধ কৰি আনাদাৰ 10 মিনিটছ আমি ইয়াক সিজিবলৈ এৰি দিম ফ্লেমটো মিডিয়াম কৰি দিব তো বন্ধুসকল আমাৰ চিকেনটো বঢ়িয়াকৈ সিজি গৈছে দেখিছেনে আৰু এইফালে মানুহজনে এতিয়া পোলাও বনাব তো ভেজ পোলাও বনাবলৈ ৰেডি কৰিছে যা যোগাৰ কৰি আছে এইফালে তো বন্ধুসকল ভিডিঅ'টো চাই যদি ভাল পায় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব কোনোবাই নতুনকৈ চেনেলটো চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বন্ধুসকল একদম ফাইনেল প্ৰডাক্ট আৰু দেই সেয়া দেখিছেনে চিকেন কাৰী আমাৰ ৰেডি হৈ গ'ল মানে চিকেন মছলা ৰেডি হৈ গ'ল কেনেকুৱা বঢ়িয়া কালাৰ উঠি দেখিছেনে আৰু কি ধুনীয়াকৈ সিজি গৈছে নহয় চিকেনটো আৰু কেনেকুৱা মজা গোন্ধ পাইছে নহয় আজি আমাৰ চিকেন ৰেডি হৈ গ'ল আৰু এইফালে এতিয়া বনি আছে পূৰা পোলাও বনি আছে প্ৰিপেয়াৰ কৰি আছিলে আৰু অকণমান সময়ৰ পিছত পোলাও ৰেডি হৈ যাব আৰু আলহী অহা অলপ পিছতে আৰু খানা পিনা আৰম্ভ হ'ব লাহেকৈ ভিডিঅ'ত কৰি থাকিম সকলোবোৰ দেখাই থাকিম আপোনালোকে ভিডিঅ'টো চাই থাকিব
চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব কোনোবাই নতুনকৈ চেনেলটো চাই যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ফাইনেলি এইফালে খানাও ৰেডি হৈ গ'ল আৰু আগফালে আলহী পুৰা আহি গ'ল দেখাই আছোঁ আৰু খানা হৈ গ'ল ৰাইজ আহক এইফালে খানা ৰেডি হৈ গ'ল এতিয়া আমাৰ দেই এইফালে দাল তড়কা এইফালে চিকেন পূৰা বেলেগ বেলেগকৈ দি দিছে একদম চিকেন ভাগ ভাগ কৰি দিছোঁ আৰু এইফালে পোলাও এয়া ভেজ পোলাও তহঁতি কি বুলি কয় তহঁতি নদৰাৰ লগতে মানে তুলসীৰ লগত কলপতুৱা মুক্তি হৈছা হা অঁ তহঁতিও পুৰণা দৰা তহঁতিও অহা হা সেই ক'লে গ'ল কেনেকুৱা হৈছে এইফালে নদৰা নকইনা কেনেকুৱা হৈছে খানা হা ভাল হৈছে নাই তো ফাইনেলি ৰাইজে খানা খাই গ'ল এতিয়া আমাৰ পাল আৰু মানে চিকেনটো কেনেকুৱা হৈছে মই আপোনাক খাই পেলাই টেষ্ট কৰি ৰাইজেতো ভাল হ'ল বুলিয়ে কৈছে অকণমান এইফালে মাংস লৈ লৈছোঁ আৰু এয়া পোলাও আছে মাংসৰ গ্ৰেভিটো মজা হৈছে কালাৰটো বিৰাট ধুনীয়া হৈছে আৰু মজা গোন্ধ ওলাই আছে অকণমান টেষ্ট কৰি পেলাই কৈ আছোঁ দেই কেনেকুৱা হৈছে খাবলৈ এয়া চিকেন দিছেনে চিকেনৰ পিচটো চব কেনেকুৱা মজা মজা চিকেনটো একদম আল্টিমেট হৈছে বিৰাট টেষ্টি চিকেনটো একদম বঢ়িয়াকৈ সিজিছে অকণমান তড়কাও খাই দিছোঁ তড়কাও বনাইছোঁ আজি দাল তড়কা একদম হোটেলৰ নিচিনা হৈছে দেই তড়কাটো বঢ়িয়া মানুহজনী মানে আজি প্ৰথম বনাইছে হোটেলৰ নিচিনা তড়কা কালাৰ টেষ্ট চব বঢ়িয়া